সহজ আৰু নিৰন্তৰ যোগী হোৱা। ওম শান্তি। আজিৰ মুৰলী 28 তাৰিখ 10 মাহ 2021। বাবাই কৈছে, মৰমৰ সন্তানসকল, পলমকৈ আহি যদি তীব্ৰ পুৰুষাৰ্থ কৰা তেন্তে বহুত আগত যাব পাৰা। আনৰ চিন্তা এৰি নিজৰ পুৰুষাৰ্থত লাগি যোৱা। প্ৰশ্ন: কোনটো কৰ্তব্য একমাত্ৰ পিতাৰ যিটো অন্য কোনো মনুষ্যই কৰিব নোৱাৰে? উত্তৰ: মনুষ্যক দেৱতা কৰি গঢ়ি তোলা, তেওঁলোকক শান্তিধাম সুখধামৰ মালিক কৰি তোলা, এইটো একমাত্ৰ পিতাৰহে কৰ্তব্য যিটো আন কোনো মনুষ্যই কৰিব নোৱাৰে। তোমালোক নিশ্চয় আছা যে সংগমতেই আমি ভগৱানুবাচ অৰ্থাৎ ভগৱানৰ বাণী শুনো। এতিয়া স্বয়ং ভগৱানে কল্পৰ পূৰ্বৰ দৰে ৰাজযোগ শিকাই আছে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ 1। কোনোবাই ক্ৰোধ কৰিলে বহুত শান্ত হৈ থাকিব লাগে। ক্ৰোধীৰ লগত ক্ৰোধী হৈ যাব নালাগে। মায়াৰ যিকোনো ধুমুহাত পৰাজিত হ'ব নালাগে। 2. পুৱাই পুৱাই অৰ্থাৎ অমৃত বেলা পিতাক স্মৰণ কৰিব লাগে। নিজৰ উপাৰ্জন জমা কৰিব লাগে। পবিত্ৰতাৰ দৃঢ়ৰাখি বান্ধিব লাগে। বৰদান: প্ৰতিটো কৰ্ম কৰি কমলৰ আসনত বিৰাজমান হৈ থাকোঁতা সহজ আৰু নিৰন্তৰ যোগী হোৱা। শ্লোগান: সহনশীলতা গুণ ধাৰণ কৰি লোৱা, তেতিয়া অসত্যতাৰ সহায় ল'বলগীয়া নহ'ব। ওম শান্তি।